खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। गणेश फुजा अदेबानि गणेश चतुर्थी जोबनानै थांनायनि उनाव फैगासिनो विश्वकर्मा आरो दुर्गा फुजा। नाथाय हादोरनाङै साग्लोबसारनाय कोविड-19 बेरामनि जाहोनाव थांनाय समनि गासैबो फुजा फोरबोफोरानो मोजाङै खुंफुंजायाखै। बेबादि थासारिनि गेजेरजोंनो देग्लायनि श्री श्री दुर्गा बिमा देवीनि फुजाया खाथिथाराव सफैबाय। अब्लाबो कोविड-19 थासारियानो फुजानि समाव गासैनिबो गोसोनि रंजानायखौ गैया खालामबोदों। मख'जाथावदि बे बाराव मुसुखा दागिरिफोरनि गेजेरनिफ्रायबो गोमालांनो हमदों दुर्गा फुजानि समाव मुसुखा बानायनायनि मुखुबथि समफोरा। लोगोसेनो गोबां मोदाय दावदायनि फुजा फोरबोफोरा खुंफुंजायैनि थाखायनो मुसुखा दानानै जिउ खुंबोनाय मुसुखा दागिरिफोरनि न'खर दैदेननायाव गोबां जेंनानि मोगा-मोगि जानो गोनां जादों। गुबुन फारसेथिं देग्लाय हादोरसा सोरखारा फुजा जागोन होनना दासिम फोसावथ'वाखैब्लाबो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि मोनसे इसाराजों फुजाखौ खुंफुंगोन बादिखौ मिथिना मोननानै मुसुखा दागिरिफोरनि गोसोआव एसे गोजोननायखौ नुनो मोन्दों। आरो बे समाव रावबो फुजा आफादफोरा आगुयै मुसुखा बानायनो होआखैब्लाबो बिमा दुर्गा देवीजों लोगोसे फैबाय थानाय विश्वकर्मा फुजानि मुसुखा बानायनायखौ नुनो मोन्दों। এইবাৰ সেনেকুৱাই যোৱাবাৰ দৰে মানে যোৱাবাৰ লকডাউনৰ ফলতো আমাৰ লছেই হ'ল। এইবাৰো লকডাউনৰ ফলত মানুহৰ হাতত পইচা নাই, হয়নে নাই? তো পইচা নাই, মানুহৰ হাতত পইচা নাই, পইচা নালে পূজা কৰিব কেনেকৈ? আশা কৰি আছোঁ পূজা হ'লে ভাল হয়, পূজা হ'লে ৰাইজে পূজা হ'লে আমি দুটা পইচা পাম। এইটোতো আমি অৰ্ডাৰ পোৱা নাই এতিয়ালৈকে, এতিয়াবা কিবা হয়। লকডাউনৰ ফলত আমি প্ৰভাৱিত হ'মেই, কাৰণ এইটোৱেই বেপাৰ আমাৰ। এইটো বেপাৰ কৰিব নোৱাৰিলে আমি খাম কেনেকৈ? আমাৰ 8জন পৰিয়াল, হয়নে নহয়? এইটোৰ ওপৰতে চলি আছোঁ আমি বৰ্তমান। যোৱাবাৰতো ৰাখাই নাই, এইবাৰ আশা কৰি 2জন ৰাখিছোঁ। যোৱাবাৰ ৰাখা নাছিলোঁ, যোৱাবাৰ আমি ভাই ককাই মিলি কৰিছোঁ। এইবাৰ আমি আশা কৰি 2জন ৰাখিছোঁ, কিবা হয় দেখা যাক। যদি নহয় তো আমি কেনেকৈ চলিম কোৱাচোন? হ'ব লাগে, সৰুকৈ হ'লেও সাধাৰণভাৱে হ'লেও হ'ব লাগে। চৰকাৰৰ পৰা অলপ অনুদান পালি আমাৰ সংসাৰখন চলিল বা ঘৰখন চলিল হয়, হয়নে নাই? এইটোৱে আমাৰ ব্যৱসায়ী, এইটোৰ বাহিৰত আৰু আমাৰ একো নাই। এই কৰ্মৰ দ্বাৰা আমাৰ পৰিয়ালখন চলি আছে। যদি পূজা পাতল নহয় তেনেহ'লে আমি কেনেকৈ চলিম কোৱাচোন? হয়, এই ব্যবসায় চলে, আমার কারণে কোনো ব্যবসায়ী নাই। লকডাউনের পিছনে তো লকডাউন হওয়া যাওয়ার পিছনে তো আর কি কম, কোনো চলার রাস্তাই নাই। আর আমরা তো আর বেলেগ কাম করব নোৱাৰো, এইটো কাম কৰি খাওঁ। তিৰি চলি আছে, ঘৰ ভাড়া দিব লাগে। এতিয়া কেনেকৈ কৰি চলি আছোঁ, ঘৰৰ যিখিনি আছে সম্পত্তি বিক্ৰী বাট্টি কৰি খাই আছোঁ। আশা কৰি আছোঁ যিজন ভাল হয়, সেইকাৰণে কামটো কৰি আছোঁ। ব্যাপার আশা করছো বিশ্বকর্মা পূজাটো তো ঘরসা পূজা, এইটো যদি ঘরে ঘরে করে তাহলে তো মূলধনখানি উঠব, মূলধন উঠব আর চলি পলি সেটা ভাত খাওয়া পারম। পূজা তো এতিয়া লাগি সরকারের পৰা পাওয়া নাই, পারমিশন বলে পাওয়া নাই কমিটি হেনতে। এই মইতো নাজানো, যে কমিটি হেনতে কয় সরকারে আমাকে পারমিশন দেওয়া নেই, কেনে করে পূজা মিটিং করু বা করু। বা আমি তো তোমাক মূর্তি অর্ডার দেও, সেইকাৰণে সিহঁতে মূর্তি অর্ডারে আজিলৈকে পাওয়া নাই দুর্গা মূর্তি। পূজা আছে কয়দিন, আর আগৰ দৰে নহয়, কোনো রকমে চলি যাওয়া পারলে ভাল হয়, এই আশাটো রাখোঁ। বছরে মানুষ চানুষ রাখি পেলাই খাওয়া খোৱা সারা বছর খরকটো উঠে। আমালোকে সিজন তো 12 মাহ নহয়, 3 মাহে সিজন, 4 মাহে সিজন। 4 মাহ কাম কৰি পেলাই 8 মাহ খাব লাগে বহি পেলাই ঘৰত। লকডাউনের ভিতরে কি কম, ঘরের বস্তু বিক্রি করবা লাগছে, পূজাই না করে মানুষগুলা। रङियानिफ्राय रिजाउल हासाननि रिपर्ट, इनसाइड एनि बर'।